এটা ব্ৰেকিং নিউজ। জামুগুৰি হাটৰ শান্তিপুৰত প্ৰায় ৩০০ অৰুণাচলী সুৰাৰ কাৰ্টুন কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰিল অবৈধ অৰুণাচলী সুৰা কঢ়িওৱা ট্ৰাক। UP-860-9861 নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই আনিছিল অবৈধ বৃহৎ পৰিমাণৰ সুৰাখিনি। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক হেণ্ডিমেনৰ পলায়ন। ইতিমধ্যে জামুগুৰি হাট আৰক্ষীয়ে জব্দ কৰিছে সুৰাখিনি। অৰুণাচলৰ পৰা লখিমপুৰ দিশৰ পৰা তেজপুৰ দিশে আহি আছিলে। পথৰ কাষত বাগৰি পৰিলে গাড়ীখন। পিছত আমি গাড়ীখন চাই দেখিলোঁ তাতে মানে অৰুণাচলী সুৰা কঢ়িয়াই আনিছিলে। এতিয়া আমি গাড়ীখন মালখিনি জব্দ কৰিছোঁ। গাড়ীখনৰ নম্বৰটো কিমান? গাড়ীখনৰ নম্বৰ UP-860-9861 কণ্টেইনাৰ গাড়ী। কিমান মান সুৰা পাব? সুৰা প্ৰায় ৩০০ পেকেটমান হ'ব। কাৰ্টুন অৰুণাচলী সুৰা গোটেইখিনি। ব্যৱসায়ীৰ কাৰণে আনিছে? এইটো ব্যৱসায়ী সূত্ৰে আনিছে বুলি এতিয়ালৈকে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। পিছত আমি চাম। ড্ৰাইভাৰ চালক হেণ্ডিমেন পলাতক? ড্ৰাইভাৰ হেণ্ডিমেন দুইটা পলাতক।